কৈছে সেনেকৈ ক'লে ভুল হ'ব বলিউডৰ হিৰইন আহিব বুলি সেনেকৈ কোৱা নাই খালি মোৰ ইচ্ছা আছে ইচ্ছাটো চবৰে থাকে সেনেকা তো ইচ্ছা আছে কোনোবা বলিউডৰ হিৰইন এজনীক মই মোৰ ইউটিউব চেনেলত কাম কৰাই দিবৰ কাৰণে বৰ ইচ্ছা আছে মানে অসমৰ এটা নাম কৰিবৰ ইচ্ছা আছে যে চা অসমৰ গৌৰৱ ন সেই বস্তুটো কৰিবৰ ইচ্ছা আছে কিন্তু সেইটো বস্তু সপোনে হৈ থাকিব বাস্তৱ নহ'ব কাৰণ ইমান সহজ নহয়তো অসমীয়া চিনেমা কৰিবই টান পায় সিহঁতে হয় নে নহয় এতিয়া মই আপোনাৰ পৰা জানিম চানিদা আপুনি ধৰক ইউটিউব যেতিয়া ধৰক ইউটিউবত আপোনাৰ চানি গল্ডেন ইউটিউব চেনেলটো ভিডিঅ' কৰি আছে তাৰ মাজতে এটা অফাৰ পাইছিল ভাল অফাৰ পাইছিল আমাৰ ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক চিৰিয়েল ঐ খাপলা বুলবুল হুছেইন ছাৰৰ পৰিচালনাৰে তেখেতত কেনেকৈ আপুনি ধৰক কেনেকৈ যোগাযোগ কৰিলে বা কেনেকৈ তাত ৰোল কৰিলে তাৰ বিষয়ে অলপ কওকচোন আমাৰ ৰাইজক কওকচোন তাত মানে কি এই হাপা বুলি কোৱা এটা আছে আব্দুল মালিক আৰু ইয়াতে ঘৰ হয় তো সি গম পালে মোৰ বিষয়ে যে ভিডিঅ'বোৰ চালে চোৱাৰ পিছত সি আৰু নাম্বাৰটো বিচাৰিলে আমাৰ ঘৰতো বিচাৰি পঠাই দিছিল তাৰপিছত আমাৰ ঘৰৰ মানুহৰ নাম্বাৰ দিলে তেতিয়া মোৰ লাষ্ট গেটত ৰেষ্টুৰেণ্ট আছিলে ঘৰত নাছিল তাৰপিছত ফোন কৰিলে এদিন সি ফোন কৰোঁতে কথা পাতিলোঁ এনেকৈ কৈছে কি বুলবুলদাই মাতিছে আহিবা নেকি মই বোলোতো মোৰ ৰেষ্টুৰেণ্ট থাকে কেনেকৈ সময় দিব পাৰিম ইমান দূৰলৈকে মঙলদৈলৈকে শ্বুটিং কৰিব যোৱা অসুবিধা কৈছে আহাচোন দুটাই এটা এপিছ'ড কৰি যা টাইম দিব পাৰিম কাৰণ আমাৰ ইউটিউব এতিয়াহে আমাৰ প্ৰফেচনেল হৈছে আগতে আমি কি ইউটিউব ভিডিঅ' কৰিব লাগে কৰি কেনে বাছ কাহিনী শেষ হা বেলেগ কাম নাই তাতে এতিয়া টোটেলি প্ৰফেচনেল হৈ গৈছে এতিয়া ইউটিউব ভিডিঅ' এটা বনাব লগা হ'লে প্ৰথমতে তোমাৰ ভাল কেমেৰা লাগিব ভাল কেমেৰামেন লাগিব কেয়াৰটেকাৰ লাগিব মেকআপ আৰ্টিষ্ট লাগিব স্ক্ৰিপ্ট লাগিব হা তাৰ এডিটিং লাগিব সেইমতে আৰ্টিষ্ট লাগিব কনচেপ্ট মতে তো আৰ্টিষ্ট লোকেশ্যন লাগিব লোকেশ্যনৰ পিছত শ্বুটিং কৰিলে আৰু এটা শ্বটে কিমান বাৰ ল'বলগীয়া তো ভাবা মতেতো নহয় তাৰ উপৰি থাকে শ্বুটিঙৰ টাইমত শ্বুটিং কৰা হোৱাৰ পিছত তোমাৰ থাকিল লাইন আপ কৰিব মানে এডিটিং কৰিব লাগিব ভিডিঅ'টো ডাবিং থাকিব তেনেকুৱা এডিটিঙৰ পিছত তোমাক ডাবিঙত পঠাব লাগিব ডাবিঙৰ পৰা যাই কিনে তোমাৰ মিউজিক বনাব লাগিব কাৰণ আজিকালি আগত 30 ছেকেণ্ড বুলি কৈছিল হা ইউটিউবত বেলেগৰ মিউজিক 30 ছেকেণ্ড আজিকালি 5 ছেকেণ্ড লগালে কপিৰাইট লাগে সেইটো আৰে সিদিনাখানা কপিৰাইট নালাগিলে মানে এক বছৰ পিছত হ'লে কপিৰাইট লাগিছে লাগে এইটো হৈ আছে এনেকা প্ৰেক্টিকেলি মোৰ এটা ভিডিঅ' তেনেকুৱা হৈছে আপোনাৰ মানে মোৰ 1.5 লাখ মান ভিউ মাৰিলে তাৰপিছত অকস্মাত কপিৰাইটটো লাগি যায় সেনেকা তো সেইকাৰণে বেলেগৰ কিছুমান ৱেঞ্চ এই কিছুমান টুন টান এইগিলা শব্দ ইউজ কৰাটো হেৰি নাই কিন্তু মানে ডাইৰেক্ট হেৰি ইউজ কৰিব নোৱাৰে সেইকাৰণে মিউজিক বনাব লাগিল তো মিউজিক বনোৱাৰ পিছত আৰু ফাইনেল এক্সপোৰ্ট দিব লাগিল কালাৰ চালাৰ কৰিব লাগিল টাইম লাগি যায় এটা ভিডিঅ'ত মানে ভালকৈ কৰিব গ'লে এটা ভিডিঅ'ত মিনিমাম শ্বুটিং 3-4 দিন লাগি যায় ভালকৈ কৰিব গ'লে তাৰপিছত এডিটিং লাইন আপ মিউজিক বা ডাবিং এইগিলা কৰোঁতে তাৰমানে 10-12-13 দিন লাগি যায় এটা ভিডিঅ'ৰ আৰু বাজেটটো আছে আপোনাৰ কিমান যায় ধৰক ভাল কৰিব গ'লে ভাল বাজেট কম 15 দিনত হ'লে চাফিচিয়েণ্ট আৰু এটা ভিডিঅ' হৈ যায় ধুনীয়াকৈ চানিদা আপোনাৰ খাপলাৰ কথাটো কওকচোন কেনেকৈ গ'লক মানে আধৰুৱা হ'ল কথাটো তাৰপিছত এনেকৈ মাতিলে তাৰপিছত সি 3 দিনমান ফোন কৰিলে আপুনি চাই থাকক এইজন হৈছে আপোনাৰ ইউটিউবাৰ গৈ ঐ খাপলা ধাৰাবাহিকত অভিনয় কৰিছে তাতো আমাৰ অসমৰ জনপ্ৰিয় পৰিচালক বা স্ক্ৰিপ্ট ৰাইটাৰ বুলবুল হুছেইন ছাৰৰ লগত চাই থাকক ভিডিঅ'টো তাৰপিছত মাতিলে তাৰপিছত মই নাযাওঁ বুলি কৈছিলোঁ কাৰণ তেতিয়া মই হোটেলত মানে সময় দিব লাগে ন হয় তাৰপিছত সি বহুত ফ'ৰ্চ কৰাৰ পিছত মই গ'লোঁ এদিন কৈছে এনেই তই শ্বুটিং চাই যায় এনেকৈ ক'লে ঠিক আছে গ'লোঁ যাই পেলাই এনেই চালোঁ শ্বুটিং তাৰপিছত বুলবুলদাই লগ পালে কথা চথা পাতিলে তোমাৰ কথা কৈছে মানে সিদিনাখনো লগ নাপালে তাৰপিছত মই গুচি আহিলোঁ আপুনি কেইদিন গৈছিল এইটো প্ৰথম যোনদিনা গৈছিল সিদিনাখনে মই শ্বুটিং চাব গৈছিল হাপাই মাতিছিল তাৰপিছত গ'লোঁ শ্বুটিং চাই কিনে গুচি আহিলোঁ আৰু মোৰ থিংকিং নাই আৰু বুলবুলদাই একদম হঠাৎ ফোন কৰিছে তুমি ক'ত আছা মই বোলো মই ঘৰত আছোঁ মই মাতটো গম পাইছোঁ আৰু বুলবুলদাৰ নাম্বাৰটো ছেভ নাই আপোনাৰ নাই বেলেগ BSNL নম্বৰ দিব কৰিছে তাৰপিছত কৈছে কি তুমি আহিব পাৰিবা নেকি এনেকুৱা কনচেপ্ট আছে মই ক'লোঁ মইতো অসুবিধা হ'ব কৈছে আহাচোন আহা বহুত খৰচ কৰিছে ডাঙৰ মানুহ না যাব লাগিব তো তাৰপিছত কৈছে এনেকৈ গাড়ী লৈ এনেকৈ বাছ নগ'লে নালাগে মোৰ কাৰ আছে মই কাৰ লৈ যাম কৈছে হ'ব ঠিক আছে তুমি বেষ্ট পালা এনেকৈ সকলোৱে এড্ৰেছ দিলে গ'লোঁ যাই কেনে তাত কথা চথা পাতিলে তুমি কেইটামান ভিজিট কৰা মোৰ লগত এনেকৈ কথা পাতিলোঁ তাৰপিছত ঘৰৰ মানুহকো সুধিলোঁ সোধাৰ পিছত চববিলাক যা কৰি তাৰপিছত সেনেকৈ আৰু গ'লোঁ পিছত কেইটামান কৰিলোঁ নহ'লে সময় দিব নোৱাৰি প্ৰব্লেমটো তাতে বহুত দূৰ যাব লাগে কেনেকুৱা লাগিছে আপোনাৰ তাত যি ভাল লাগিছে কি বহুত এক্সপেৰিয়েঞ্চ আহিছে মানে মেগা চিৰিয়েল ৰং চেনেলৰ ডাঙৰ চেনেল অসমৰ তো
সেই হিচাপে মানে ভাল লাগিছে আৰু বহুত এক্সপিৰিয়েঞ্চ পাইছোঁ মানে ভৱিষ্যতে আৰু কাৰণ যিবোৰ মানুহক মই টিভিত দেখা পাইছিলোঁ হয় হয় সেইবিলাক মানুহক মানে ৰিয়েলত এক্টিং কৰিব পাৰিছোঁ তাত বাৰু ডাঙৰ কিবা হেৰি কথা আছে নেকি তো এই বস্তুবোৰ কৰিছে কোনে জানা না ৰাইজে আপোনালোকে হয়, এইটোৱে। আপোনালোকে ছাপোৰ্ট দিয়াৰ কাৰণে এইখিনি আগবাঢ়ি যাব পাৰিছোঁ আৰু আপোনাৰ চানিজা ঐ খাপলাৰ প্ৰথম এপিছডটো চাগে আপোনাৰ পেপুৱা যি আছে পেপুৱা নেকি দোকান এখনত যায় আপোনাৰ দাদা কল্ড ড্ৰিংকছ লাগিছিল নে তেনেকুৱা কিবা ডাইলগ এটা সংলাপ আছিল সেই সংলাপটো কওকচোন আপুনি প্ৰপাৰ মনত নাই আজি আৰু ক'ব লাগিব এটা ডাইলগ মনত আছে কওকচোন ছোৱালী এজনীক লগ পাওঁ আৰু সিদিনাখনে আৰু হয় 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 মোৰ নাম চানি চানি। মই মাতে কথা একদম ফ্ৰিজৰ পানী কিন্তু এনেকৈ আছিলে কিন্তু এটা কথা লৈ থওঁ জানি হয়। খং উঠিলে দিওঁ মই হানি বঢ়িয়া লাগিছে আপোনাৰ এই এনেকুৱা আছিলে ডাইলগটো এইটো একচুৱেলি মোৰ নিজা ডাইলগ অঁ আপোনাৰ স্কিপৰ নহয় এইটো আপুনি নিজা কৈ দিছে নহয় মোৰ নাছিলে এইটো বুলবুল দাই বনাই বুলবুল দিছিলে ছাৰে মোৰ বনাই কাৰণে দিছে। বনাই দিছিলে বুলবুলৰ মনতটো বঢ়িয়া হঠাৎ বনাই দিছিলে এইটো টেলেণ্ট আছে টেলেণ্ট আছে তেখেতৰ টেলেণ্ট আছে বাপাও তেখেত বহুত মানে ধৰক আমি যেতিয়া সৰুৰ পৰা আমি তেখেতক জানি আহিছোঁ বা বুলবুল ছাৰৰ কথা মানে লগো পাইছোঁ তেনেকুৱা কিন্তু লগ পালোঁ মানে ধৰক দূৰৰ পৰাই দেখিছোঁ কিন্তু মানে কথা বাৰ্তা পতা নাই তেনেকুৱা এতিয়া আপোনাৰ উৎপলে কিছু কথা পাতিব আপোনাৰ লগত ঠিক আছে মানে ধনজিতে ক'লে পাতিব লগা প্ৰায় নাই তথাপিতো মানে জানিব বিচাৰিম মানে চানি গল্ডেনৰ ইউটিউবত ভিডিঅ'টো বনাই আছে বা ৰং চেনেলত বনালে তাৰ বাহিৰৰ কিবা নতুনকৈ মেগা চিৰিয়েল হওক বা চিনেমা থিয়েটাৰ তেনেকুৱা কিবা কৰিবৰ মন আছে নেকি মাজতে এবাৰ আশা কৰিছিলোঁ মই ভাবিছিলোঁ মই টিভিত এপিছড দিয়া কৰোঁ নেকি হয় তাৰপিছত ভাবিলোঁ আৰু এনেকৈ তাৰপিছত এজন ল'ৰা মানে কি এটা চেনেলৰ নামটো নকওঁ টিভি চেনেলৰে কথা পাতি তুমিতো দিব পাৰা তোমাৰ কণ্টেণ্ট ভাল তোমাৰ ভিউৱাৰ্ছো বহুত দিব পাৰা। ৰং চেনেল না চেনেল এটা আছে নামটো নকওঁ নামটো মানে নকওঁ আপোনাৰ ছেটেলাইটৰ না আপোনাৰ মানে টিভি চেনেল টিভি ৱেব চিৰিজ দিম বুলি ভাবিছিলোঁ তাৰপিছত কথা পাতিলোঁ তাৰপিছত পতাৰ পিছত মই ভাবিলোঁ মই বোলো কি এটা মানে হেৰি টিভি চিৰিয়েল এখন প্ৰডিউচ কৰিম আৰু ভাবি আছোঁ যিহেতু এপিছড মই ভাবিছিলোঁ সেই এপিছড মই ইউটিউবতো ঢালিম তাতেও টাৰ্গেট কৰি আছিলোঁ কাৰণ বাজেটটোতো সমানে কৰা যায় ন তো সেনেকৈ ভাবিলোঁ কথা চথা পাতিলোঁ ঠিকে আছে কৰিম বুলি ভাবি কিনে আছিলোঁ তাৰপিছত কি হ'ল মানে আমাৰ ৰেষ্টুৰেণ্টৰ এটা প্ৰব্লেম আছে ৰেষ্টুৰেণ্ট চলাই থকা মানুহে বুজি পায় তাৰমানে যদি মানে মই কেতিয়াবা মানে ভাইটিক বহাম কেতিয়াবা ৰেষ্টুৰেণ্ট ষ্টাফ এটাও নাথাকে গুচি যায় অমুক প্ৰব্লেম কিবা প্ৰব্লেমটো থাকে গুচি যায় যোৱাৰ পিছত তাৰমানে সেই ৰেষ্টুৰেণ্টখনত তাৰমানে ভাইটি ভিতৰত যাব লগা হৈ যায় বুলি তাৰমানে কাউণ্টাৰত বহা মানুহ মই বহিব লগা হৈ যায় তাৰপিছত মই ক'লো এই বস্তুটো যদি কৰিব যাওঁ তো তাতে ৰেষ্টুৰেণ্টটো মোৰ হাকাৰ লাগি যাব তাৰপিছত মই বহুত ভাবি কিনে থামাই থৈ দিলোঁ থামাই আজিলৈকে এনেকৈ আছিলে নহ'লে তেতিয়া মানে আজি হ'ল এই যে কা আন্দোলনৰ আগত এই কথা ভাবিছিলোঁ আৰু নামটো কি ভাবিছিল চিৰিয়েলখনৰ এনেই মানে যেনেকুৱা ধৰক কমেডি চাৰ্কাছৰ দৰে আৰু যেনে কপিল শৰ্মা কমেডি চাৰ্কাছ তেনেকুৱা টাইপ কিন্তু আমাৰ কমেডি চাৰ্কাছত এনেকৈ ইণ্টাৰভিউ লোৱা টাইপ নহয় আৰু কেতিয়াবা কাৰণে ধৰি লওক কোনোবা ডাঙৰ আৰ্টিষ্ট মাতি কিনে হেৰি কৰা যাব কিন্তু বেছিভাগ কাহিনী থাকিলে আৰু ষ্টেজত কাহিনী থাকিলে কিন্তু কমেডিয়ে থাকিলে মানে ডাইৰেক্ট দিম বুলি ভাবিছিলা নে ধৰা ইউটিউবত আপলোড দিলা তাৰপিছত চিৰিয়েলত ডাইৰেক্ট আগত ডাইৰেক্ট তাৰপিছত ৰৱা থোৱাখিনি মোৰ তাতে দিম এনেকৈ ভাবিলোঁ কিন্তু চালোঁ তাৰপিছত ভাবি কিনে সেনেকৈ থৈ দিলোঁ আপোনাৰ যিটো প্ৰগ্ৰামৰ কথা ক'লে কিন্তু টাইমিং মেইনটেইন কৰিব তাৰমানে টিভি চিৰিয়েলত এটা কাম আছে তোমাৰ যিমান ডাঙৰ কাম নাথাকক কিয় যাবই লাগিব তোমাৰ শ্বুটিং থাকিলে তুমি শ্বুটিং কৰিব লাগিব আৰু ডেইলি এপিছড পেলাবই লাগিব চেনেলত কাৰণ চেনেল অল অসমৰ মানুহ আছে ন তো চেনেল পেলাবই লাগিব এইটো তাৰমানে জৰুৰী তো আমাৰ ইউটিউবত কি 15 দিন পিছত দিলেও কথা নাই বা 10 দিন দিলেও কথা নাই তেনেকৈ তাতে সেনেকুৱা ডেইলি যে এপিছড লাগিব বহুত মানে টেকনিকেল লাইন আগবঢ়া হ'ব লাগিব ডাবিঙৰ লাগিব এডিটিং লাগিব গোটেই লাগিব তো মোৰ ষ্টুডিঅ' এতিয়া লৈছোঁ দেচোন গোটেইখিনি আপোনাৰ এৰেঞ্জমেণ্টটো বহুত কৰিব লাগে বহুত কৰিব আৰু বহুত মাথা খায় ডেইলি স্ক্ৰিপ্ট ভাবিব লাগিব ডেইলি স্ক্ৰিপ্ট লিখিব লাগিব লাইন মিলাব লাগিব বহুত কাম থাকিব দিয়ক খৰচ কিমান হয় বহুত হৈ চাগে ন চিৰিয়েল খৰচ দাদা কিমান মান এতিয়া টিভি চিৰিয়েলৰ কথাটো মই সিমান এক্সপেৰিয়েঞ্চ নাই কিমান খৰচ হয় নাই না মানে হয় চাগে 40-50 মান যায় চাগে সেনেকুৱাই যাব যায়তো এটা পাৰ এপিছডত তেনেকৈ যাব কাৰণ আৰ্টিষ্টবোৰক পে'মেণ্ট কৰিব লাগে না মেকআপ আৰ্টিষ্ট খানা খাদ্যটো লাগিব তো তাৰ বেছি যায় কাৰণ এডিটিং লাগিব এডিটৰক চেলাৰী দি ৰাখিব লাগিব কেমেৰামেনক চেলাৰী দি ৰাখিব লাগিব তাৰ এছিষ্টেণ্ট কেমেৰামেন লাগিব আৰু এটা কেমেৰা দি নহ'ব দুটা কেমেৰা লাগিব তিনিটা এছিষ্টেণ্ট লাগিব তাৰ ওপৰত তোমাৰ ডাবিং আছে ডাবিঙৰ কাৰণে ছেটআপ লাগিল তাৰ মিউজিকৰ কাৰণে ছেটআপ লাগিল তো গোটেই A to Z লাগিব আৰু গোটেইখিনি বস্তু কৰাৰ কাৰণে এটা মানে এৰিয়া এটা লাগিল এই এৰিয়াটোত গোটেইখিনি হ'ব লাগিব তো সেনেকৈ আৰু আৰ্টিষ্টবোৰক থাকাব দূৰৰ আৰ্টিষ্টক থকা মানে হোষ্টেল দিব লাগিব তো সিহঁতক ডেইলি খোৱাটো দিবই লাগিব আৰু কিছুমান ড্ৰেছ চেছ মানে কষ্টিউমত ডিমাণ্ড কৰি যায় তো সেনেকৈ আমি জানিছিলোঁ মানে গাৰ্লফ্ৰেণ্ড থকা বুলি শুনিছিলোঁ 2-3জন মান
হেই, কি কথা কয় মানুহৰ গাৰ্লফ্ৰেণ্ড 2-3জন থাকা নেকি আচ্ছা মোৰ আপোনাৰ গাৰ্লফ্ৰেণ্ড নাই বাৰু বিয়াখন কেতিয়া পাতিব ৰাইজক কওক নে নহয় ৰাইজ বিয়াখন কেতিয়া বিয়া পাতিব লাগিব। ৰাইজে খাওঁ খাওঁ বুলি অপেক্ষা কৰি আছে গাৰ্লফ্ৰেণ্ড আছে এনে কৈছে ভাল ছোৱালী থাকিলে নাই girlfriend নাই। বিয়াখন কেতিয়া পাতিব কওকচোন বিয়া কেতিয়া হ'ব বিয়া পাতিব লাগিব একদিন একদিন বিয়া পাতি চাব লাগিছিল কেনে লাগে কেনেলাগে পাতি চাওক তাকেতো। বিদ্যা মন আছে আমাৰ ৰাইজৰ খাওঁ খাওঁ অপেক্ষা কৰি আছে ৰাইজ আহি আছে অতি সোনকালে চাৰি চানিৰ বিয়া। বিয়া ভাল ছোৱালী পালে খবৰ দিবি কমেণ্ট কৰিলি হ'ব যাম যে একদম খেদা দি থাকা লাগি ধুলে নপৰে গুচি যাব অদিলৈ গুচি যাব বিয়া পাতিব নে নাই আমাক বিয়া। বিয়া ক'লে আনো নেকি ক'লে নিলে আমি খাম বিয়া বিয়া মানে কি জানা না বিয়াখন ইমান ডাঙৰকে নাপতো মই পাতিলে কিয় জানা সৰুকে মিনিকে পাতি কিয় বিয়া পতা পইচা খান্দিলে হানিমুন কৰিব যাওঁ প্লেনটো বনাইছে প্লেন বনাই দিছো এনে পাছতে ৰাইজ মাতিম দিয়ক যদি হয় আৰু বিয়া পাতিব তামো মন যায় আছে এতিয়া আমি চানিদাৰ ভাগিনৰ কিছু মনৰ কথা পাতিব ওলাইছোঁ ভাগিনক মাতি দিওঁ নেকি মাতিব লাগিছিলতো আচ্ছা মই মাতি তাৰ জ্বৰ হৈ আছে তথাপি মই মাতি দিওঁ আছামিছ নেটৱৰ্ক আৰু মোৰ চেনেল আছে হেল্ল' মিক্সাৰ ভিডিঅ' লাভ ষ্টৰী দিয়া এতিয়া যায় বৰ্তমান কোনটো চেনেল চলিছে এইটো আপোনাৰ আছামিছ নেটৱৰ্ক কিছুমান বস্তু ভুল হৈ যাব পাৰে আপোনালোকে ক্ষমা কৰি দিব ক্ষমা কৰি দিব। দাদা বা ভাইটি বুলি হয় তো চাই থাকিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু